আজি আমি এফালে গৈ আছোঁ। এয়া দেখিছে নহয়, আমি বাগানৰ মাজে মাজে গৈ আছোঁ এফালে। আৰু ক'ত গৈছোঁ বলক মোৰ লগতে গৈ থাকক, দেখিব আপোনালোকে। আমি ক'লে গৈছোঁ আৰু চাওকচোন বাগানৰ ৰাস্তাবোৰ ইমান ধুনীয়া, ইমান ধুনীয়া কৰিলে নহয়। আমাৰ মানে নাওৰূপৰ মেইন ৰাস্তাটোৱে মানে অৱস্থা বেয়া হৈ আছে। আৰু বেয়া হৈ আছে মানে কি, বনাই আছে বাৰু, আৰু অলপ দিনৰ পিছত হ'বগৈ। কিন্তু এই ৰাস্তাবোৰ চাওকচোন, এই ৰাস্তাবোৰ কিমান ধুনীয়া হ'ল। মানে গৈয়ে কিবা এটা ভাল লাগে মানে। আৰু কি সুন্দৰ দৃশ্য দেখিছেনে, দুয়োফালে বাগান আৰু মানে আৰু ৰাস্তাটো কি ধুনীয়া, গৈ মানে বহুত ভাল লাগিছে। কোনো মানে অসুবিধা নাই আৰু। ইমান সুন্দৰ ৰাস্তা, কি ধুনীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়াই সেউজীয়া, পূৰা সেউজীয়া। আৰু বলক এতিয়া আমি ক'লৈ গৈ আছোঁ আপোনালোকক দেখাই গৈ আছোঁ। নমস্কাৰ অসমবাসী ৰাইজ, মই পদ্মিনী কোঁৱৰ গোহাঁই। আপোনালোক সকলোকে মই এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ক'ত আছোঁ দেখিছেনে? আজি মই আছোঁ নামৰূপ ষ্টেচনত। আৰু নামৰূপ ষ্টেচনলৈ কিয় আহিছোঁ সেই মই এই সকলোবোৰ আপোনালোকক মই জনাই আছোঁ। আৰু আজিৰ ভিডিঅ'টো মানে ইয়াতেই আৰম্ভণি কৰি দিছোঁ। ঘৰত কৰিবলৈ টাইমেই নাপালোঁ। ঘৰৰ সকলো কাম মানে খাই বৈ আজৰি হ'লোঁ, আৰু বাকী কামবোৰ কাপোৰ ধোৱা কিবা কিবি ইয়াতেইবোৰ কাম মানে আধৰুৱাকৈ এৰি পেলাই হ'লেও গুচি আহিব লগা হ'ল। অকলশৰীয়া মানুহ, বাহিৰত কিবা এটা কাম থাকিলে, বাহিৰা কাম কিবা লৈ ওলাই আহিলে ঘৰৰ সকলোবোৰ কাম আধৰুৱা হৈ পৰি থাকে। এতিয়া চাওঁ ইয়াত কিমান সময় হয়, আৰু ইয়াৰ পৰা গৈ মেলি আৰু কি কৰোঁ। আৰু এতিয়াও নাওৰূপত বহুতকেইটা কাম বাকী আছে। মই দেখাই গৈছোঁ বাৰু আপোনালোকক। আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই যাব। আমি আহি পাই গ'লোহি আমি আহিব লগা ঠাইডোখৰ। এইফালে চাওক, আমি আহি পালোহি নামৰূপৰ ট্ৰেইন ষ্টেচন। ইয়াত মানে আমি টিকেট কৰিব আহিছোঁ। এখেতে মানে কৰিমগঞ্জলৈ যোৱাৰ কথা আছে এইকেইদিনতে। তাকে বোলো চাওঁ কেতিয়া যোৱা হয়, সেয়েহে মানে আহিলোঁ ইয়ালৈ। আৰু এতিয়া তেখেতে টিকেট কৰি আছে। আৰু ময়ো এইফালে পৰিৱেশটো অকণমান আপোনালোকক দেখাই দিছোঁ। এইফালে চাওক, এইফালে একদম। আৰু আপোনালোকৰ ইমানেই কপাল ভাল, মানে মই আহি পাইছোঁহি আৰু এইফালে অকণমান পৰিৱেশটো দেখাওঁ বুলি ভাবিছোঁ। আৰু তেনেকুৱাতেই মানে আহিছে নহয় এখন ট্ৰেইন। এই ট্ৰেইনখন নামৰূপ ষ্টেচনত নাৰাখিলে। আৰু এই ট্ৰেইনখন কোনখন ট্ৰেইন হয় আপোনালোকে যদি জানে কমেণ্টত জনাবচোন, মই কিন্তু নাজানো। এখেতে বিজনেছৰ কামতে কৰিমগঞ্জলৈ যাব, আৰু সেই কৰিমগঞ্জৰে এজন ব্যক্তিৰ লগত কথা বাৰ্তা চলি আছে। এইটো মন্দিৰ নে কি মই নাজানো। ষ্টেচনলৈ যাওঁতেই দেখি থৈ গৈছিলোঁ, কিন্তু তেতিয়া ভিডিঅ' কৰিবলৈ নহ'ল। মোৰ মানে ইমানেই ভাল লাগিছে নহয় দেখি, সেয়েহে আপোনালোককো দেখাওঁ বুলি অলপ ভিডিঅ' কৰি ল'লোঁ। আৰু সেইটো হৈছে নামৰূপ বাগানৰ চাহ ফেক্টৰী। এতিয়া আহি সোমালোহি এখন কাপোৰৰ দোকানত। এখেতৰ কাৰণে বোলো জিন্স লওঁ, সেয়েহে এই দোকানখনত জিন্স ল'লোঁ। এতিয়া ঘৰ আহি পাই গ'লোহি।
ইমান গৰম মানে কৈছোঁ নহয় আজি। এইফালে ভিতৰত সোমাই মানে চাই ল'লোঁ পুনৰ পেণ্টকেইটা এইকেইটা, এই দুটা পেণ্ট কিনিলোঁ। ঘৰত যিহেতু মিস্ত্ৰী কাম লগাই আছোঁ, সেয়েহে মানে চিমেণ্ট আনিলোঁ 5 বস্তা। এইটো মই দোকানত কিনি থকা নেদেখালোঁ আৰু। শুক্ৰবাৰৰ দিনাখন টিকেট কৰিলোঁগৈ আৰু আজি তেওঁ যাবলৈ ওলালে। আমি আটাইকেইজনীয়ে মিলি মেলি ফটো কেইকপিমান তুলি ল'লোঁ আৰু সকলোৱে আশীৰ্বাদ কৰিব মোৰ পলে যাতে ভালে কুশলে গন্তব্যস্থানত পায়। আৰু তেখেতে যিটো কাম হাতত লৈ গৈছে সেই কামটো যেন সফল কৰি ভালে কুশলে যেন ঘৰ আহি পায়হি তাকে কামনা কৰিছোঁ। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব। আৰু আজিৰ মোৰ ভিডিঅ'টো ইমানেই আছিল। আজিলৈ আহোঁ, সকলোৱে ভালে থাকক কুশলে থাকক, বাই বাই।